শান্তি নাই দিনৰ দিনডাল খালি ফোনডাল বাজি থাকিব ধৰিছো ইমান অধৈৰ্য হ'ব নালাগে তেখেতৰ চিমটোতো জিঅ'হে এয়াৰটেলে কিয় ফোন মাৰিছে ৰচোন বাপেকে হেল্ল' জান কি কলা এক্সচেঞ্জৰ মানুহেনো অসমীয়াটো জান বুলি কথা পাতেনে ৰিচাৰ্জ কৰিব লাগে চাগে ন সেইটো কাৰণে মিঠা মাত দিছা নাই ৰিচাৰ্জ নকৰে বুজিছা নালাগে হটস্পটতে চলিব দিয়া কি কলা এয়াৰটেলৰ মানুহ নহয় এয়াৰটেলৰ মানুহ বুলিয়ে দেখোন চেক কৰি থৈছে নাম্বাৰটো কি কলা পেয়সী কোন ৰং নাম্বাৰ চাই কৈ ফোন কৰিবা কালে কৈছা তুমি ৰমেন্দ্ৰ তো ৰমেন্দ্ৰ তাতে লাগিছে তুমি কোন এইবোৰ কি শুনিছো কোৱাচোন কোৱা আৰু কি আছে কোৱা মই এতিয়া মাকে আৰু দিয়া কোৱাচোন আৰু কি আছে ভাল পোৱা কিমান দিন 3 মাহ 3 মাহৰ আগতে মই মাক লিখিছিলো লিংকটো কেতিয়া লগাই আৰু কোৱা কি কৈছিলে তোমাক হাই বুলি দিছিলে ফেচবুকত তাৰপিছত আৰম্ভ হ'ল আৰু আজি কি পাতিছা 3 মাহ এনিভাৰ্চাৰীও থাকে হেৰি পিছে কথা এটা কওঁ মই তাৰ মাক নহয় বায়েকো নহয় ভনীয়েকো নহয় আৰু কৈ থাকাচোন কি সম্পৰ্ক জনাব বয়েক নাই তাৰ ককায়েক চকায়েক নাই নহয় এটাহে লোৱা আৰু কি হ'ব পাৰে কি কলা ওচৰ খুই নহয় যিটো কোৱা নাই সেইটোৱেই মৰতি ঘৈণীয়েক তোক কিহৰ প্ৰমাণ লাগে লোকেশ্যন পঠাই দিবা তুমি যাৰ লগত চেনি খাই আছ লোকেশ্যন দিব তই আহি ওলাবিহি আমাৰ ঘৰত আমাৰ বিয়াত DSLR চব ফটো আছে একে নোৱা ধোৱা পা জোনা সেন্দু দিয়া পা মাকৰ পৰা কানি ইহঁতৰ ঘৰত সোমোৱালৈকে আঙুঠি খেলালৈকে ফটো আছে আৰু ড্ৰয়িং ৰুমতো এখন একেবাৰে ডাঙৰকে বনাই থৈ দিছো নহয় আহিবা আৰু তাতো যদি তোমাৰ বিশ্বাস নাই হোৱা তেন্তে এই আৰু এমাহৰ পিছতে মোৰ ল'ৰাটো জন্মদিন এবছৰ আহিবা ডাঙৰকে পাতিম বুলি ভাবি থৈছো আৰু আহিবা এতিয়া বিশ্বাস হৈছে হওক দিয়া হেৰি কৰিবা